কবিতাটা গা। ঠিক আছে স্যার, গাইছোন তেতিয়া। তুমি মোলা খাই পাতিছিলা পহেলিকা, পাতৰ গোন্ধত ৰুমটো সলনি কৰি দিছিলা। যেতিয়া তুমি হাঁহি মনেৰে মনে মনে বহি আছিলা, নিজে গোন্ধ সহিব নোৱাৰি কৈছিলা, কোৱা কোৱা কোনে পাৰিছা। তেতিয়া এনে লাগিছিল যেন পাতৰ গোন্ধত ৰুমটোত থকা মহ মাখিবোৰ আত্মহত্যাৰ কৰো কৰো অৱস্থা। মিছা নামাতিবা পহেলিকা, তুমি মোলা খাইছিলা আৰু মিহি মিহি মাতেৰে তুমি কৈছিলা, কোৱা সঁচাকৈ কোৱা, বৰ গোন্ধাইছে, কোনে পাতিলা পহেলিকা, তুমি মোলা খাইছিলা। और नहीं, ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना। মই আমাৰ গাঁওখন বৰ ভাল পাওঁ। আজি মই গাঁওখনলৈ কবিতা এটা গাম, লিখি আহিছো। বঢ়িয়া কথা কণ্টিলো, বঢ়িয়া কথা, গা গা গা। পুৰণি আমাৰ গাঁওখনে অতি চাদা খোৱা মানুহে ভৰা, গোটেই গাঁৱতে চাদা খোৱা বিচাৰে, দি তত নাইকিয়া। আজিকালি গাঁৱৰ বোৱাৰীবোৰ হাতত থাকে এণ্ড্ৰইড ফোন, মুখ জোকা কৰি ফেচবুকত ফটো দিয়ে, পাহৰিয়ে যায় নিজে আছিলে কোন। পুলৰ ওপৰত বহি ডেকা ল'ৰাহঁতে খেলে পাবজি খেল, লগতে চলাই হোৱাটছএপ ফেচবুকে ৩-৪জনীমান গাৰ্লফ্ৰেণ্ড। গাঁৱৰ বোৱাৰীহঁতে সাদে বিধে বিধে ক্ৰীম, ৰীল বনাই যেতিয়া ফেচবুকত এৰে, লাগে খাইলাক ভুতুনিৰ নিচিনা এক্টিং।